Welcome to YouTube channel Juwas Vlogs. Hi guys, আজি আমাৰ মাজত আছে দিলীপ কুমাৰ ডেকা। তেখেতে এটি চিয়া গীত পৰিৱেশন কৰিব। ইফালে আমাৰ আছে দিলীপ কুমাৰ ডেকা। আপুনি কি ক'ব? নমস্কাৰ, মই এটি চিয়া গীত পৰিৱেশন কৰিব ওলাইছোঁ। কোন পন্থী আহিলা ও মধুৰী, জ্যোতিয়াৰ হেৱালে ও মধুৰী, কি নামে চলাই কোন পন্থী আহিলা ও মধুৰী, জ্যোতিয়াৰ হেৱালে ও মধুৰী, কি নামে চলাই নমালি ও মোর হরি, ও হরি নারায়ণ। কোনকে আইলা ভকত, কোনকে যাবা হরি, কোনকে যাবা কোনকে আইলা ভকত, কোনকে যাবা হরি, কোনকে যাবা কোনকে ভিক্ষা মাগি, কোনকে খাওয়া ভকত নমালি ও মোর হরি, ও হরি নারায়ণ। সামুখে আইলা ভকত, পুরুষ মুখে যাওয়া হরি, পুরুষ মুখে যাওয়া হরি, সামুখে আইলা ভকত, পুরুষ মুখে যাওয়া হরি, পুরুষ মুখে যাওয়া গুরুমুখে ভিক্ষা মাগি, আপনকে খাওয়া ভকত নমালি ও হরি, ও হরি নারায়ণ।
ব্রহ্মায় দিলা জাপি দোকান কৃষ্ণ দিলা সোলা হরি কৃষ্ণ দিলা সোলা হরে দিলা জাপু বড় রূপে দিলা মালা দিলীপ কুমাৰ ডেকা এখেতে বৰ ধুনীয়া গীত গায় আৰু এয়া আপুনি কেতিয়াৰ পৰা শিকিছিল? মইতো শিকিছোঁ সৰুৰ পৰাই মই চিয়া গীত ভাল পাওঁ। চিয়া গীতৰ ওপৰত মই যথেষ্ট আগ্ৰহী চিয়া গীত গাবলৈ অনুশীলন কৰিছোঁ সৰুৰে পৰা। এতিয়াও চৰ্চা কৰি আছোঁ চিয়া গীতৰ। আৰু আপোনাৰ আচল ঘৰ ক'ত আছিলে? মোৰ ঘৰ চিপাঝাৰত। চিপাঝাৰত মোৰ আচল ঘৰ। মই ইয়াতে মঙলদৈত তেতিয়া স্থায়ীভাৱে বসবাস কৰি আছোঁ। চ' হাই গাইছ, চ' যদি ভিডিঅ'টো চাই তেনেহ'লে ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।